ওম শান্তি 4 মাৰ্চ 2022 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, ৰাতি জাগি উপাৰ্জন কৰা, অমৃত বেলা উঠাৰ অভ্যাস কৰা। প্ৰশ্ন: জ্ঞানত আহিয়েই যি নিচা বাঢ়ে সেই নিচা স্থায়ী কৰি ৰখাৰ বিধি কি? উত্তৰ: যেতিয়া জ্ঞানত নতুনকৈ আহে তেতিয়া বহুত নিচা বাঢ়ে। সেই সময়ত নিজে নিজৰ সৈতে অনেক প্ৰতিজ্ঞাও কৰে। বাবাই কয়, সেই প্ৰতিজ্ঞাসমূহ ডায়েৰীত টুকি ৰাখা, পাছত সেয়া পুনৰাবৃত্তি কৰি থাকা, তেতিয়া নিচা স্থায়ী হৈ থাকিব। নহ'লেতো মায়াৰ ধুমুহা আহিলে নিচা উৰি যাব। যদি আগবাঢ়ি গৈ থাকোঁতে কিবা ভুল হৈ যায় তেন্তে লগে লগে শুনাই পাতল হৈ যোৱা। পুনৰ দ্বিতীয়বাৰ সেই ভুল যাতে নহয়, নহ'লেতো বাঢ়ি গৈ থাকিব। গীত। দুখীও পৰ ৰহম কৰো মা বাপ হমাৰে। অৰ্থাৎ আমাৰ মা পিতা দুখীয়াসকলক ৰহম কৰক। ওম শান্তি। এই গীতটি বৰ ভাল, কিয়নো দুখীটো গোটেই জগতখনেই হয় আৰু স্মৰণো কৰি আহিছে। তুমি মাতা পিতা, তোমাৰ কৃপাতে অপাৰ সুখ পাওঁ। এই সময়ত গোটেই জগতখনেই দুখী, সেইবাবে আকৌ পিতাক স্মৰণ কৰে। গতিকে মাকো নিশ্চয় স্মৰণ কৰিব। এই গীতটি বৰ ভাল। তোমালোকে জানা যে মা পিতাৰ ওচৰত জন্ম ল'লে আমি 1 ছেকেণ্ডত উত্তৰাধিকাৰ পাওঁ। ভাৰতত এনেকৈ গায়ন আছে: সন্তানসকল এতিয়া সন্মুখত বহি আছে, জগত অম্বা আছে, তেন্তে নিশ্চয় জগত পিতাও থাকিব। তেওঁলোকৰ ওপৰতো কোনোবা থাকিব, কিয়নো এই সময়ত সুখধামৰ উত্তৰাধিকাৰ পাব লাগে। গতিকে সুখধাম স্থাপন কৰোঁতা মা পিতাও লাগে। কোনোবা মা পিতা চহকী হ'লে তেওঁলোকৰ ঘৰ দুৱাৰ অতি উত্তম হয়। কাৰোবাৰ মা পিতা গৰীব হ'লে তেতিয়া ঘৰ দুৱাৰো তেনেকুৱাই হ'ব। সত্যযুগত চোৱা ৰাধা কৃষ্ণ থাকে, তেওঁলোকে পোনপ্ৰথমে বাদশ্বাহী পাইছে। ৰাধা নিশ্চয় কোনো ৰজাৰ ঘৰত জন্ম ল'ব, তেতিয়াহে ৰাজকুমাৰী হ'ব আৰু শ্ৰীকৃষ্ণ ৰাজকুমাৰ হ'ব, আকৌ তেওঁলোকৰ বিবাহ হ'বই। এয়াতো যথাযথ হয়েই। মা পিতাই এতিয়া দৈবী ৰাজধানী স্থাপন কৰি আছে। দেৱী দেৱতাসকল সূৰ্যবংশী মহাৰজা মহাৰাণী আছিল। তোমালোকে জানা যে এওঁলোকে এই পদমৰ্যাদা কেনেকৈ পালে। ৰাম সীতাই চন্দ্ৰবংশী বাদশ্বাহী কেনেকৈ পালে। কলিযুগৰ অন্ততো এনেকুৱাই হয়, একোৱেই নাই। এয়া হৈছে পঢ়াৰ দ্বাৰা বাদশ্বাহী। যেনেকৈ সেই অৰ্থাৎ লৌকিকৰ পঢ়াৰে অভিযন্তা অধিবক্তা আদি হয়, এয়া হৈছে আকৌ পঢ়াৰ দ্বাৰা ৰজাৰো ৰজা হোৱাৰ। এজনে পিতা যিয়ে ৰাজকীয় পদৰ বাবে ৰাজযোগ শিকায়, আৰু অন্য কোনো এনেকুৱা বিশ্ববিদ্যালয় নাই য'ত ৰাজকীয় পদ প্ৰাপ্ত কৰাবলৈ পুৰুষাৰ্থ কৰোৱা হয়। ইয়াৰ নামো হৈছে গীতা পাঠশালা। গীতাৰ দ্বাৰাতো ৰাজকীয় পদ পোৱা যায়। বাৰু, বেদ উপনিষদেৰে কি পদ পোৱা যায়? ৰাজযোগটো ভগৱানেহে আহি শিকায়। কিমান সহজ কথা। কালিৰ কথা, যথাযথ লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। গায়নো কৰে যে যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে দেৱতাসকলৰ ৰাজ্য আছিল। তেওঁলোকে অৰ্থাৎ ৰাজ্য কেনেকৈ পালে? নিশ্চয় ভগৱানে বিনাশৰ পূৰ্বে পঢ়াইছে, তাৰ পাছতে বিনাশ হ'ল, আকৌ ৰাজযোগৰ দ্বাৰা সত্যযুগৰ ৰাজ্য পদ পালে। এয়া হৈছে সংগম। তোমালোকে লিখিব পাৰা যে এই সময়তহে ছেকেণ্ডত সূৰ্যবংশী চন্দ্ৰবংশী বাদশ্বাহী প্ৰাপ্ত হ'ব পাৰে। আহি বুজক। চিত্ৰবোৰৰ ওপৰত তোমালোকে ভালদৰে বুজাব পাৰা। বুজাওঁতাসকল বুদ্ধিমান হ'ব লাগে। ব্ৰহ্মা কুমাৰ আৰু ব্ৰহ্মা কুমাৰীসকলেই শিৱৰ নাতি নাতিনী হ'ল, কিন্তু পিতাই কয় মোক কোটিৰ ভিতৰত কোনোবাই চিনি পায় আৰু মোৰ পৰা উত্তৰাধিকাৰ লয়। ছেকেণ্ডত জীৱন মুক্তি পায়। আকৌ জীৱন মুক্তিত উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে। এই সকলোবোৰ বুজাবলৈ
এই মেলা প্ৰদৰ্শনী উলিওৱা হৈছে। খেয়াল চলে, নতুন নতুন সাৰ কথা অৰ্থাৎ পইণ্ট ওলায়। দিনে প্ৰতিদিনে চিত্ৰ আদি সহজে তৈয়াৰ হৈ গৈ থাকে আৰু সকলো ড্ৰামা অনুসৰিয়ে প্ৰকাশিত হয়। কল্প পূৰ্বে যি ভূমিকা চলিছিল সেয়াই চলিব। এনেকৈ কোনেও লিখিব নোৱাৰে যে এই প্ৰদৰ্শনী ৫,০০০ বছৰ পাছত এই সময়ত উলিওৱা হ'ল, আকৌ কল্পৰ শেষত ওলাব। এবাৰেই কল্পৰ সংগমত এই প্ৰদৰ্শনী ওলায়, অথবা ৫,০০০ বছৰ পাছত এই প্ৰদৰ্শনী পৰমপিতা পৰমাত্মাৰ দ্বাৰা ছেকেণ্ডত জীৱনমুক্তি পদ পাবলৈ বা বুজাবলৈ আমি উলিয়াওঁ। এয়া সকলো দেশ দেশান্তৰলৈ যাব। নতুন নতুন সাৰ কথা বাবাই বুজাই থাকিব, সংযোজন সংশোধন হৈ থাকিব। তেওঁলোকে ৰামায়ণ আদি ছপাব, গতিকে সেয়াই ছপাব। সেইকাৰণে আমাক কয়, আগতে তোমালোকে কি লিখিছিলা, এতিয়া কি লিখি আছা? বাবাই কয়, মই তোমালোকক নিতৌ নতুন কথা শুনাওঁ, সকলোবোৰ একেলগে জানো শুনাম। তেওঁলোকে লিখিছে যে যুদ্ধৰ ক্ষেত্ৰত গীতা শুনালে। ১৮ অধ্যায়ৰ গীতা ৰচনা কৰিছে। যিসকল সংস্কৃতত চোকা হয় তেওঁলোকে আধা ঘণ্টাতে শ্লোক মুখস্থ কৰি লয়। মুখ্য হয়েই গীতা, বাকী ভাগৱততো কাহিনী আছে। গীতাখনকেই সংস্কৃতত ৰচিছে, সংস্কৃতত গীতা সৰুকৈ প্ৰকাশ কৰিছে। জ্ঞান সাগৰ বাবাইতো ইমান জ্ঞান শুনাই যে সাগৰক চিয়াহী কৰি লোৱা, জংঘলক কলম কৰি লোৱা, গোটেই পৃথিৱীখনক কাগজ কৰি লোৱা, তথাপিও পূৰা নহয়। তোমালোকেতো ১৮ অধ্যায়তে পূৰা কৰি তেওঁলোকেতো ১৮ অধ্যায়তে পূৰা কৰি দিলে। কিন্তু এনেকুৱাতো নহয়, কোনো সংস্কৃতৰ কথাই নাই। হিন্দী ভাষা প্ৰচলিত হয়, ভাষাটো বহুতেই আছে, সকলো ভাষাটো এজনে শিকিব নোৱাৰে। যত্ন কৰি ৫-৬টা ভাষাই কোনোবাই শিকি লয়, তেতিয়া তেওঁৰো বহুত মান হয়। এতিয়া ভগৱানে সকলো ভাষাতে জানো বুজাব, তেওঁতো হিন্দীতহে বুজায়। যেনেকৈ ভঙা ভঙাকৈ হ'লেও সকলোৱে হিন্দী জানে, তেনেকৈ ভঙা ভঙা ইংৰাজীও জানে। তোমালোক সন্তানসকলক বাবাই হিন্দীত বুজায়, ভক্তসকলক ভগৱানে আহি ভক্তিৰ ফল দিয়ে। ভক্তটো অনেক আছে, ভগৱান হৈছে এজন। এনেকৈ কয়ো যে পতিত পাৱন আহক, এনেকৈতো নকয় যে ভগৱান আহক। সকলোৰে পিতা এজনেই, সকলোৱে গডফাদাৰ এজন, তেওঁ হৈছে স্ৰষ্টা। সুখৰ বাবাই সজীৱ। পিতাই সন্তানসকলক সুখ হোৱাটো বিচাৰে। ঈশ্বৰ পিতাই স্বৰ্গ ৰচনা কৰে আৰু যিসকল স্বৰ্গৰ মালিক কৰি তোলে তেওঁলোকক ভগৱান ভগৱতী বুলি কোৱা হয়। কিন্তু সকলোকে এনেকৈ কোৱা নহ'ব, এইটো বহুত গুপ্ত কথা। ঈশ্বৰ পিতাই আদম ইভৰ দ্বাৰা কেনেকৈ সৃষ্টি ৰচে, ভগৱান বেলেগ, এইটো লাহে লাহে বুজি গৈ থাকিব। বৃক্ষজোপা বৃদ্ধি হৈ গৈ থাকিব। ভাৰতেহে মুক্তি জীৱন মুক্তি পায়, ভাৰত সুখধাম হৈ যায়। প্ৰথমতে ভাৰতেই প্ৰাচীন খণ্ড আছিল, য'ত দেৱী দেৱতাসকলে ৰাজত্ব কৰিছিল। ইয়াৰ পাছত ইছলামী বৌদ্ধিক খণ্ড স্থাপন হ'ল। একেবাৰেই সহজ, যি সময়ত যাৰ পুলি ৰোপণ কৰিবলগীয়া আছে তেওঁলোকৰহে ৰোপণ হয়। চোৱা কেনেকুৱা পত্ৰ লিখে, বাবা মই 4দিনীয়া সন্তান, মই আপোনাক চিনি পালোঁ। কিছুমানতো কিমান বছৰলৈকে আহিয়ে থাকে, কিন্তু কেতিয়াও চিঠিও নিলিখে। কিছুমানেতো তৎক্ষণাৎ পত্ৰ লিখে আগলৈ। মায়াৰ বহুত ধুমুহা আহিব, ধুমুহাত পুৰণা পাতো সৰি যায়। নতুনসকলৰ পোনপ্ৰথমে আনন্দৰ পাৰা বহুত ঊৰ্ধ্বগামী হৈ যায়। বাবা মই আপোনাৰ হৈ থাকিম, কিন্তু মায়া কম নহয়। যেতিয়া প্ৰতিজ্ঞা কৰা তেতিয়া ডায়েৰীত লিখি ৰাখা যে মই কি কি প্ৰতিজ্ঞা কৰিলোঁ। বহুতেতো প্ৰতিজ্ঞা কৰি আকৌ ডায়েৰী নাচায়েই, ইয়াৰ পৰা কি লাভ? এনেকুৱা নহয় যে মোৰ পাছত অহাসকলে পঢ়িব। ইয়াততো কোনো নাতি নাতিনী আদি নাথাকে। যিয়ে যিমান আহৰণ কৰিলে সেয়া কৰিলে, নপঢ়িলে কেঁচা হৈয়ে থাকি যাব। অলপ ভুল কৰি যদি আকৌ কৰি নিদিয়া তেন্তে ভুল বৃদ্ধি হৈ গৈ থাকিব। এটা কাহিনীও আছে যে মাকৰ কাণত ধৰিলে যে কিয় তুমি মোক আগতে
কিয় নুশুনালা? আগতে শুনোৱাহেঁতেন মই কাৰাগাৰলৈ যাবলগীয়া নহ'লহেঁতেন। এয়া সকলো হৈছে দৃষ্টান্ত। কেতিয়াও চুৰ কৰিব নালাগে, নহ'লেতো অভ্যাসত পৰিণত হৈ যাব আৰু ধৰ্মৰাজৰ বহুত শাস্তি খাবলগীয়া হ'ব। এতিয়া পিতাৰ পৰা যি উত্তৰাধিকাৰ ল'বলগীয়া আছে সেয়া লৈ লোৱা। বিশ্বৰো বাদশ্বাহী পিতাই দি আছে আৰু কি দিব? বাকী থাকিলেই বাকী। আমাৰ হৈছে ভিকহু জীৱন। ইয়াত দেহী অভিমানী হ'ব লাগে। দেহ সহিত গোটেই জগতখনক আমি পাহৰি যাওঁ। লোভ ৰাখিব নালাগে। যি পাইছোঁ সেয়াই ভাল। গায়নো আছে, খোজাতকৈ মৰি যোৱাই ভাল। শিৱ বাবাৰ ভঁৰালৰ পৰাতো সকলো পোৱা যায়েই। অমৃত বেলা নিজে নিজে উঠাৰ অভ্যাস কৰিব লাগে। ৰাতি জাগি থাকি উপাৰ্জন কৰা। বাবাই এয়া বৰ অনুভৱী শৰীৰ লৈছে, সেয়াও ৰত্ন, এয়াও জ্ঞান ৰত্ন। আজিকালি নকল হীৰা এনেকুৱা ওলাইছে যে কথাই নুসুধিবা। চিত্ৰৰ ওপৰত বুজোৱাটো বৰ সহজ। আহি ছেকেণ্ডত পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লওক। ওপৰত বাবা, এয়া হৈছে ব্ৰহ্মাকুমাৰ, ব্ৰহ্মাকুমাৰী। যেতিয়াৰ পৰা আমি বাবাৰ হ'লো তেতিয়াৰ পৰা জীৱন মুক্তিৰ উত্তৰাধিকাৰটো আছেই। বাকী আমি উচ্চ পদ পাবৰ বাবে পুৰুষাৰ্থ কৰোঁ। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি ৰচনা কৰে। বন্ধনত থকাসকলে কয়, বাবা বছ আমি আপোনাকহে স্মৰণ কৰোঁ, যদিওবা আমি আপোনাক সাক্ষাৎ কৰিব নোৱাৰিম, কিন্তু উত্তৰাধিকাৰটো নিশ্চয় ল'ম। কিমান আচৰিত! অনেক সন্তান আছে। প্ৰভাৱ বিস্তাৰ হোৱাৰ লগে লগে বান্ধোনত থকাসকলো মুক্ত হৈ যাব। অনেক আছে যি পতিৰো গুৰু হৈ যায়। সেই তালিকা উলিয়াম। কিমান স্ত্ৰী পতিৰ গুৰু হৈছে। আকৌ পতিয়েও লিখে যে মোক এওঁ জ্ঞান দিলে, সেইবাবে এওঁ মোৰ গুৰু হয়। পুৰুষে ক'ব যথাযথ স্ত্ৰী মোৰ গুৰু হয়। এনেকৈ জানো কোনোবাই মানি ল'ব? মাতা গুৰু অবিহনে কাৰো উদ্ধাৰ হ'ব নোৱাৰে। কলহ অৰ্থাৎ জ্ঞানৰ জগত মাতাই পায়। তেন্তে জগত মাতাই গুৰু নহ'ল জানো? আজিকালি স্ত্ৰীসকলক বহুত মান দিয়ে। পিতাইও কয়, মাতা গুৰু অবিহনে মুক্তি, জীৱন মুক্তি পাব নোৱাৰে। গতিকে যেতিয়া মাতাৰ দ্বাৰা তুলনীয়া হ'ব তেতিয়া জীৱন মুক্তি পাব। মাতাক গুৰু বুলি বুজিব লাগে। সন্তানসকলৰ নিজৰ অহংকাৰ ৰাখিব নালাগে। মাতাসকলক মৰ্যাদা দিব লাগে, অনুসৰণ কৰিব লাগে। দেহ অভিমান থাকিব নালাগে। নিজক নিৰহংকাৰী বুলি বুজিব লাগে। পিতাইও নিজক নিৰহংকাৰ বুলি বুজে। তোমালোকে ক'বা মই নিৰাকাৰী তথা সাকাৰী। যেনেকৈ লিখে চিকিৎসালয়ো হয় আৰু বিশ্ববিদ্যালয়ো হয়। এই সকলোবোৰ কথা বুজাবলৈ দিয়া হয়। সকলোৰে একেধৰণে ধাৰণা নহয়। পুৰুষাৰ্থ কৰি ধাৰণ কৰিব লাগে আৰু কৰাব লাগে। শুনিলা আৰু শুনালা। ততালিকে কৰা দান মহাপুণ্য। ধন দান নকৰিলে তেন্তে চহকী কেনেকৈ হ'বা? তোমালোক হ'লা সকলোতকৈ অধিক লোভী। গোটেই বিশ্বৰ মালিক হোৱাৰ কিমান ডাঙৰ কামনা। প্ৰত্যেককে সৰ্বদা সুখী, সৰ্বদা শান্তিময় কৰি তুলিব লাগে। সকলো মনুষ্য মাত্ৰকে কলিযুগী ভ্ৰষ্টাচাৰৰ পৰা সত্যযুগী চেষ্টাচাৰী কৰি তুলিব লাগে। ভাৰতত দেৱতাসকল আছিল, এতিয়া নাই। পুনৰ নিশ্চয় দেৱতাসকলৰ আগমন হ'ব। সেইখনক স্বৰ্গ বুলি কোৱা হয়। পেৰাডাইজ অৰ্থাৎ স্বৰ্গ শব্দটি বহুত ভাল। আমি স্বৰ্গৰ মালিক হ'বলৈ পুৰুষাৰ্থ কৰি আছোঁ। একমাত্ৰ পিতাৰ বাহিৰে বাকী সকলোবোৰ পাহৰি যাব লাগে। সকলোৰে পৰা মোহ নষ্ট হৈ যাব লাগে। ভাল বাৰু। অতি মৰমৰ গল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। এই ভিকহু জীৱনত পুৰা দেহী অভিমানী হ'ব লাগে। কোনো বস্তুৰ প্ৰতি অধিক লোভ ৰাখিব নালাগে। যি পাইছা সেয়াই ভাল, খোজাতকৈ মৰি যোৱাই ভাল। 2 নম্বৰ, নিজৰ অহংকাৰ নাৰাখি মাতাসকলক মৰ্যাদা দিব লাগে। পিতাৰ সমান নিৰাকাৰী নিৰহংকাৰী হ'ব লাগে। ধন দান কৰিব লাগে। বৰদান। চাৰিওটা বিষয়কে নিজৰ স্বৰূপত আনোতা বিশ্ব কল্যাণকাৰী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, পঢ়াৰ যি 4টা বিষয় আছে সেই সকলোৰে ইটোৰ লগত সিটো সম্বন্ধ আছে।
যিসকল জ্ঞানী আত্মা তেওঁলোক যোগী আত্মাও অৱশ্যেই হ'ব, আৰু যিসকল জ্ঞান যোগক নিজৰ স্বভাৱ কৰি ল'লে তেওঁলোকৰ কৰ্ম স্বভাৱতে যুক্তিযুক্ত বা শ্ৰেষ্ঠ হ'ব, স্বভাৱ সংস্কাৰ ধাৰণা স্বৰূপ হ'ব। যাৰ ওচৰত এই তিনিওটা বিষয়ৰ অনুভূতিৰ সম্পদ আছে তেওঁলোক মাষ্টৰ দাতা অৰ্থাৎ শ্ৰত সেৱাধাৰী হৈ যায়। যিসকলে এই চাৰিওটা বিষয়ত প্ৰথম নম্বৰ লয় তেওঁলোককে বিশ্ব কল্যাণকাৰী বুলি কোৱা যায়। শ্লোগান: মায়াৰ ভয়ানক ৰূপৰ খেলক সাক্ষী হৈ প্ৰত্যক্ষ কৰা, তেতিয়া নিৰ্ভয় হৈ থাকিবা। ওম শান্তি। অমূল্য জ্ঞানৰত্ন দাদীসকলৰ পুৰণি দিনলিপিৰ পৰা। জ্ঞানৰ উপলব্ধিৰ সুখ হয়েই শান্তি অৰ্থাৎ নিৰ্বিকল্প হৈ যোৱা। অভ্যন্তৰলৈ গ'লেই শান্তৰূপ হৈ যায়। এই অবিনাশী জ্ঞানেৰে সম্পূৰ্ণ শান্তিৰ স্থানত গৈ উপস্থিত হয়। শান্ত অৰ্থাৎ যোগযুক্ত অৱস্থা ধাৰণ কৰিলে যোগৰ বহুত তীব্ৰ কিৰণ বিকৃত হয়। যিসকল দিনে ৰাতিয়ে এনেকুৱা মধুৰ যোগযুক্ত অৱস্থাত থাকে তেওঁলোক অপাৰ আনন্দিত হয়। তেওঁলোকৰ সকলো হদৰ অৰ্থাৎ সীমিত বন্ধন ছিঙি বেহদৰ অৰ্থাৎ অসীমৰ স্থায়ী আনন্দ প্ৰকট হৈ যায়। এনেকুৱা অৱস্থাত অন্তৰ বহুত পাতল হৈ থাকে আৰু আনন্দৰ লহৰৰ কোনো সীমা নাথাকে। এয়াই হৈছে যোগৰ চাবিকাঠি, যিটো আমি দৈৱী সন্তানসকলে পিতা ঈশ্বৰৰ দ্বাৰা প্ৰাপ্ত কৰিছোঁ। ভাল বাৰু। ওম শান্তি।